নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ৰবিন শৰ্মাৰ হু উইল ক্ৰাই হুৱেন ইউ ডাই নামৰ কিতাপখনৰ কিছু অংশ। অৰ্থাৎ আপোনাৰ মৃত্যুত কোনে কান্দিব। বন্ধুসকল, আমি যেতিয়া জন্ম হৈছিলোঁ তেতিয়া এই পৃথিৱীলৈ কান্দি কান্দি আহিছিলোঁ আৰু আমাৰ আত্মীয় স্বজন আনন্দিত হৈছিল। গতিকে আমি জীয়াই থকা জীৱনত এনে কিছু কাম কৰি যোৱা উচিত যাৰ ফলত আমি প্ৰসন্ন মনেৰে মৃত্যু হ'ব পাৰোঁ আৰু আমাক হেৰুৱা বেদনাত আমাৰ আত্মীয়জনে চকু পানী উলিয়ায়। আমি প্ৰত্যেকজনেই পৃথিৱীলৈ আহিছিলোঁ একোটা নিৰ্দিষ্ট উদ্দেশ্য আৰু লক্ষ্য লৈ, কিন্তু আমি দৈনন্দিন জীৱনৰ নানান কাম, মোবাইল, ইণ্টাৰনেট, ভিডিঅ' গেম আদিৰ পৰা ইমানেই প্ৰভাৱিত হৈ পৰিলোঁ আমি নিজৰ উদ্দেশ্যকে পাহৰি পেলালোঁ। বিখ্যাত সমাজবাদ নেতা ছ'চিয়েলিষ্ট জৰ্জ বাৰ্নাৰ্ড শ্বক যেতিয়া অন্তিম ক্ষণত সোধা গৈছিল আপুনি যদি আকৌ এবাৰ জীৱন পায় তেতিয়া কি কৰিব, তাৰ উত্তৰত তেওঁ কৈছিল, মই সঁচাকৈ পুনৰ জীৱন পাওঁ তেন্তে মই এনে এজন ব্যক্তি হ'ম যিজন ব্যক্তি প্ৰকৃততে মই আছিলোঁ কিন্তু কোনোদিনে হ'ব নোৱাৰিলোঁ। গতিকে কিতাপখনত লিখক ৰবিন শৰ্মাই ইয়াকেই ক'ব খুজিছে, আমি যাতে জীৱনত কেতিয়াও পস্তাবলগীয়া নহয় তাৰ বাবে আমি কি কৰি যোৱা উচিত। আহক শুনো কথাবিলাক। ফাৰ্ষ্ট পইণ্ট, গেট আপ আৰ্লি। ৰাতিপুৱা সোনকালে উঠাটো এইটো এটা বেষ্ট গিফ্ট যিটো নেকি আপুনি নিজক দিব পাৰে। ৰাতিপুৱা সোনকালে উঠিলে প্ৰথম সময়বোৰ বহুত স্পেচিয়েল। যেতিয়া আপুনি সোনকালে উঠিব এনে লাগিব যেন সকলো শান্তিৰে চলি আছে, সময়বোৰ লাহে লাহে গৈছে। আৰু বেছি নহ'লে কমচে কম ৰাতিপুৱা সোনকালে উঠিলে আপুনি 1 ঘণ্টা সময়টো পাবই এক্সট্ৰা, যাৰ ফলত আপোনাৰ বাকী সময়বোৰ বা বাকী দিনটোৰ কাৰ্যসূচী আপোনাৰ কণ্ট্ৰলত থাকিব। কথা হ'ল সোনকালে উঠাৰ। যদি আপুনি ভালদৰে শুব নোৱাৰে বা শান্তিত টোপনি নাযায় তেন্তে ৰাতিপুৱা সোনকালে উঠিব নোৱাৰিব। গতিকে আহকচোন শুনো কিতাপৰ কথাৰে ৰাতিপুৱা সোনকালে উঠিবলৈ আপুনি কেনেদৰে শুব লাগিব। ভালদৰে টোপনি যাবলৈ প্ৰথম পইণ্ট, ড'ণ্ট থিংক এক্টিভিটিজ অফ ইয়ৰ ডে এট বেড টাইম। ৰাতি শোৱাৰ সময়ত দৈনিক জীৱনৰ কথাবিলাক মনত পেলাব নালাগে, যাৰ ফলত আপোনাৰ মনটো অশান্ত হৈ পৰিব আৰু টোপনি নাহিব। নেক্সট পইণ্ট, ড'ণ্ট ৱাটচ নিউজ বিফৰ শ্লিপ। শোৱাৰ আগতে কেতিয়াও নিউজ চোৱাটো ভাল নহয়। শোৱাৰ আগতে নিউজ নাচাব, যাৰ ফলত আপোনাৰ মনটো আৰু ডিষ্ট্ৰাক্টিভ হৈ পৰিব। তাতকৈ প্ৰয়োজনীয় কথা, আপুনি যদি জীৱনত সঁচাকৈ ছাকচেছ বিচাৰে তেন্তে আপোনাৰ টাইমছ আৰু ইফৰ্ট সঠিক জেগাত সঠিক সময়ত লগাব লাগিব। নেক্সট, চি ইয়ৰ ট্ৰাবুল এজ ব্লেছিং। আমি সদায় ট্ৰাবুলবোৰক বেয়া বুলি ভাবোঁ, কিন্তু আমি এইটো নাভাবোঁ প্ৰব্লেমে আমাক কিমান শিকাই থৈ গ'ল। আপুনি চাগে শুনিছে, দুখে মানুহৰ জ্ঞান বঢ়ায়। আমি সদায় মনত ৰখাটো প্ৰয়োজন, দুখ আমাৰ শিক্ষক আৰু ফেইলিয়ৰ ছাকচেছৰ হাইৱে। ছাকচেছৰ ৰাস্তা ফেইলিয়ৰ পৰাই আৰম্ভ হয়। গতিকে আমাৰ দুখক আশীৰ্বাদ হিচাপে ল'ব লাগে, যি সফলতা আৰু দুখক সুখলৈ পৰিৱৰ্তন কৰি দিয়ে। আমি মনত ৰখাটো উচিত, আমাৰ ডেভেলপমেণ্ট লাইফৰ আটাইতকৈ সহজ অভিজ্ঞতাৰ পৰা নহয়, অথচ আটাইতকৈ জটিল অভিজ্ঞতাৰ পৰাই হয়, যি আমাৰ কেপাবিলিটি পৰীক্ষা কৰি চায়। নেক্সট পইণ্ট, গেট বিহাইণ্ড পিপল আইবল। এই পৃথিৱীত সকলোৱে বিচাৰে তেওঁক মানুহে বুজক আৰু তেওঁৰ কথাক ধ্যান দিয়ে বা সন্মান দিয়ে, কিন্তু আজিৰ মানুহে এনেকৈ কথা পাতে যেন সন্মুখৰজনক কোৱা কথাষাৰ শেষ হ'বলৈহে বাট চাই আছে। তেওঁ কোনেও কাক বুজিব নিবিচাৰে, প্ৰত্যেকে নিজৰ কথাটোহে বেছিকৈ ক'ব। ভগৱানে 2খন কাণ আৰু 1খন মুখ কিয় দিছে, কিয়নো আমি যিমান কওঁ তাৰ দুগুণ শুনিব লাগে। যদি আপুনি কৈয়ে আছে আৰু সন্মুখৰজনে শুনিবই নিবিচাৰে তেন্তে আপুনি মনে মনে থকাটোৱে শ্ৰেষ্ঠ। নিজৰ কথাতকৈ সন্মুখৰজনৰ কথাক গুৰুত্ব দিয়াটো উচিত, যাৰ ফলত আপুনি সন্মুখৰজনৰ বন্ধু হৈ পৰিব। যদি আপুনি এনে কৰে সন্মুখৰজনৰ ওচৰত আপোনাৰ গুৰুত্ব আৰু আপোনাৰ জ্ঞান দুয়োটাই বাঢ়িব। নেক্সট পইণ্ট, লিষ্ট ইয়ৰ প্ৰব্লেমছ। আপোনাৰ সমস্যাবিলাক এখন লিষ্টত লিখি পেলাওক। যদি আপুনি এনে কৰে আপোনাৰ এনে অনুভৱ হ'ব যেন আপুনি আপোনাৰ সমস্যাবিলাক এজন বন্ধুৰ আগত অৱগত কৰিলে আৰু আপোনাৰ মন পাতল হ'ব। ঠিক সেইদৰে আপোনাৰ অশান্তিৰ কাৰণবোৰ লিখি পেলাওক। তেতিয়া আপোনাৰ মগজুৰে আৰু শক্তি লাভ কৰিব নতুন চিন্তা কৰিবলৈ বা নতুন কামত মন বহাবলৈ। এয়াই আছিল ৰবিন শৰ্মাৰ হু উইল ক্ৰাই হুৱেন ইউ ডাই নামৰ কিতাপখনৰ কিছু অংশ। ভাল লাগিলে লাইক দিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংকছ ফৰ ৱাচিং।